তো নমস্কাৰ বন্ধুসকল আৰু সকলোৰে স্বাগতম থাকিল মোৰ বায়কৈ ব্লগছ চেনেল ইউটিউব চেনেলটোলৈ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতা আজি মোৰ 900ৰো অধিক সাবস্ক্ৰাইবাৰ হৈছে আৰু আপোনালোকৰ সকলোৱে ভিডিঅ' চাই ভাল পাইছে চাগে আৰু সকলোৱে আৰু যোনবোৰে কমেন্ট কৰিছে ইহঁতৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু ভাল কমেন্ট দিয়াৰ বাবে ভৱিষ্যতে যাতে মই আয়াতকো ভাল ভিডিঅ' আপোনালোকক আগবঢ়াব পাৰোঁ তাৰ বাবে মই যথেষ্ট চেষ্টা কৰিম আৰু ক'বলৈ গ'লে আমাৰ যিবোৰ আমাৰ কলা সংস্কৃতি আছে তাৰ প্ৰতি মই যাতে আপোনালোকক এটা সৰুকৈ হলো আপোনালোকক যাতে এটা টুকুৰা হলো আপোনালোকক যাতে দেখাব পাৰোঁ তাৰ বাবে বহুত চেষ্টা কৰিম হয়তো আপোনালোকে এতিয়ালৈকে ভিডিঅ' চাইছে বহুতো আপোনালোকক ভিডিঅ' বহুতো মৰাণ বিহু সম্পৰ্কে আমাৰ গছ তল বিহু সম্পৰ্কে আপোনালোকক ভিডিঅ' দিয়া হৈছে সকলোৱে চাই ভাল পাইছে চাগে নিশ্চয় আশা কৰিছোঁ ইয়াতকো ভাল ভিডিঅ' মই আপোনালোকক আগবঢ়াম আৰু আপোনালোকে চাইও ভাল পাব চাগে আমি আসল কথা লৈ আহিছোঁ কি ক'ম আৰু এইকেইদিনত যি গেলা গৰম আপোনালোকে হয়তো উপলব্ধি কৰিছে না ঘৰৰ বাহিৰত ওলাব পাৰে না ঘৰৰ ভিতৰত ওলাব পাৰে সেইবাবে মোৰো অলপ ক'বলৈ গ'লে ডিগ্ৰী শেষ এতিয়া ডিগ্ৰী এক্সাম দি শেষ আৰু গোটেই দিনটো অকল পাবজি সেইকাৰণে অলপ ভাবিলোঁ অলপ ওলাই যাওঁ নিজৰ গাঁওখনলৈ ভুমুকি মাৰি আহোঁ নেকি বুলি আৰু হয়তো এই ভুমুকি মাৰিব যাওঁতে আমি এক নোকোৱা এটা ভাল দৃশ্য দেখিলোঁ যাতে আপোনালোককো সেইটো দৃশ্য উপলব্ধি কৰাব তাৰ বাবে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ হয়তো আপোনালোকে চাই ভাল পাব Feels like to be lonely, and though I'm not afraid to know it won't be the same without you. And now I'm far from home, and I'm not sure where to go. But you want
আৰু অৱশেষত মই এই ক'ব বিচাৰিছোঁ যে আপোনালোকে just ভিডিঅ'টো চাই ভাল পালে তেন্তে চবে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব বটনটো যি কৰে কৰক মুঠতে তাত টিপ খাই যাব লাগে আৰু ওচৰত কিনাৰত থকা ঘণ্টা বটনটো টিপি দিব যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমতে পায় আৰু ধন্যবাদ থাকিল মোৰ ফালৰ পৰা হয়তো আপোনালোকে চাই ভাল পাব নমস্কাৰ ধন্যবাদ